নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এনজেআৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আমাৰ গোৱালপাৰা জিলাৰ যিখন ফিল্ডত আছাম পুলিচৰ ইণ্টাৰভিউ হ'ব, অৰ্থাৎ যি 5 অক্টোবৰৰ পৰা যি ইণ্টাৰভিউ হ'ব লগা আছে, সেই ইণ্টাৰভিউ হোৱা ফিল্ডখন আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। বিশেষকৈ আমাৰ গোৱালপাৰা জিলাৰ যিখিনি কেণ্ডিডেট আছে সেইসকলৰ বাবেহে এইটো ভিডিঅ'। বন্ধু বান্ধৱীসকল, এইখন হৈছে আমাৰ গোৱালপাৰা জিলাৰ ডাকৰভিটাত থকা ফাৰ্ষ্ট APBN কেম্পৰ এইখন ফাৰ্ষ্ট গেট হয়। APBNৰ ফাৰ্ষ্ট গেট হয় এইখন। চ' এইদি সোমাই গৈ অলপ সোমাই যোৱাৰ পিছতে আপোনালোকৰ যি ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউ হোৱা ফিল্ডখন আপোনালোকে দেখা পাব। চ' প্ৰথমতে আমি সোমাই যাম। সোমাই যোৱাৰ আগতে আমাক ইয়াতে এণ্ট্ৰি কৰাব লাগিব। মেইন গেটত এইখনত এণ্ট্ৰি হ'ব। এণ্ট্ৰিৰ পিছত ফিল্ডখন আপোনালোকে লগ পাব। বন্ধু বান্ধৱীসকল, এইখন হৈছে যি ফিল্ডখন যিখনত আমাৰ আছাম পুলিচৰ ABUBৰ ইণ্টাৰভিউ হ'ব। ইয়াতে দৌৰি আছে ল'ৰাবিলাকে, কাৰণ এইখিনি ওচৰত বেলেগ ফিল্ড নাই, এইখনতে তেওঁলোকে প্ৰেক্টিচ কৰি আছে। কিন্তু যেতিয়া এইখনৰ মেজাৰমেণ্ট ল'ব, ফিল্ডখন বনাব, ৰেডি কৰিব, তেতিয়া কিন্তু কাকো ইয়াতে ৰানিং কৰিব নিদিব। চ' এতিয়া অলপ সময় আছে, তেওঁলোকে দৌৰি আছে। এইটো ট্ৰেক হয়, এইটো পুৰণা ট্ৰেক হয়, যিটো ট্ৰেকত আগতে যোৱাবাৰ যি জখ লৈছিল, এইটো ট্ৰেকেদি জখ লৈছিল। আৰু ইয়াতে আপোনালোকক 10 পাক দিব ল'ৰাৰ কাৰণে, অৰ্থাৎ এক পাকত আছে 320 মিটাৰ কৰি, ওৱান ৰাউণ্ডত 320 মিটাৰ। আৰু টোটেল আমাক ল'ৰাৰ কাৰণে এইটো 10 পাক ৰানিং কৰিব লাগিব, আৰু ছোৱালীৰ কাৰণে 5 পাক ৰানিং কৰিব লাগিব। ফিল্ডখন বহুত ধুনীয়া হয় বন্ধু বান্ধৱীসকল, আপোনালোকে একদম টেনশ্যন ল'ব নালাগে। ইয়াতে যদি বৰষুণো দি থাকে তথাপি বোকা হোৱাৰ চান্স অলপো নাই। একদম বহুত ধুনীয়া ফিল্ড হয় এইখন। চ' ফিল্ডৰ কাৰণে আপোনালোকে একেবাৰে টেনশ্যন ল'ব নালাগে। চ' আমি এখন জুখি চাইছোঁ, আমিও GPS ট্ৰেকাৰেদি জুখি চাইছোঁ যে ইয়াতে আমি 320 মিটাৰ পাইছোঁ আমি ইয়াতে। চ' আপোনালোক স্ক্ৰীনশ্বটটা আপোনালোকে দেখুৱাই দিছোঁ আপোনালোকক। চ' বন্ধু বান্ধৱীসকল, এইখিনি ঠাইত যিখিনি আপোনালোকে দেখি আছে, এইখিনি ঠাইত অলপমান আপ আছে। চ' এইখিনিত অলপমান আপোনালোকক কষ্ট হ'ব পাৰে, এইখিনি জাষ্ট অলপমান আপ। আৰু ফিল্ডখন আপোনালোকে গোটেই ভিউটো চাওক, ইমান ধুনীয়া ফিল্ড হয় এইখন। আপোনালোকক GPS আৰু স্ক্ৰীনশ্বটত আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে চাওক। এইটো টোটেল ৰাউণ্ড এইটো হয়, আপোনালোকক মেপৰ থ্ৰুৰে দেখুৱাই দিছোঁ। আৰু ইয়াতে 3.2 অৰ্থাৎ 3200 মিটাৰত আপোনালোক 10 পাক ৰানিং কৰিব লাগিব। আৰু এক পাকত আছে 320 মিটাৰ কৰি, এক পাকত আছে। এইখিনি ঠাই, যিখিনি ঠাই আমি ৰেড দাগ দিয়া আছে, এইখিনিয়ে হ'ল ফিল্ডখনৰ মানে যিটো ট্ৰেক বনাব, এইটো দিয়ে বনাব। চ' এতিয়া বহুত ল'ৰা ছোৱালী আহে, ৰাতিপুৱাও আহে, দুপৰীয়াও আহে, সন্ধিয়াও, দিনটোৱে মানে ইয়াতে মানুহ থাকে, প্ৰেক্টিচ কৰি থাকে। চ' আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰি থাকক। পাৰিলে 320 মিটাৰ ফিল্ডত আপোনালোকে প্ৰেক্টিচ কৰি থাকক, কাৰণ 320 মিটাৰ যিহেতু ইয়াতে আছে। চ' তেনেকৈ আপোনালোকে প্ৰেক্টিচটো কৰক। চ' বন্ধু বান্ধৱীসকল, আজিলৈ এৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।